নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। আজি এতিয়া গাড়ীতে আছোঁ, ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ, আধা বাটৰ পৰা এতিয়া কৰিছোঁ। এয়া মাজলৈ আৰু মই আমি আহিছোঁ টিয়কৰ আউনীআটী সত্ৰলৈ গৈছিলোঁ, যিখন টিয়কৰ কলীয়াপানীত আছে, আৰু তাৰে ভিডিঅ' অকণমান আপোনালোকক দেখুৱাই যাবলৈ মই চেষ্টা কৰিম। এতিয়া আহি পাইছোঁহি আমি জাজিত গৈ পাওঁতে দেখিছোঁ খুব ডাঙৰকৈ বৰষুণ দিছে। বৰষুণ দি আছে, ঘৰৰ পৰা আহোঁতে যিহেতুকে ছাতি এটাও নানিলোঁ, এতিয়া চিন্তাই লাগিছে কেনেকৈনো নামিম। ঘৰৰ পৰা ওলাওঁতে ৰ'দেই দি আছিল, কিন্তু এতিয়া ইমান ডাঙৰ বৰষুণ দিছে, চাওকচোন কিমান ডাঙৰকৈ বৰষুণ দিছে। আৰু গৈ আছোঁ, গৈ পাবলৈ হৈছেগৈ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই কিমানখিনি পাৰোঁ সত্ৰৰ বিষয়ে আপোনালোকক জনাই যাম, আৰু কি কাৰণেনো গৈছোঁ সেয়াও আপোনালোকে গম পাব। আৰু এয়া আহি পালোহি, গেটেদি সোমাইছোঁ আৰু কৃষ্ণ। Continue for 1.5 kilometers. এখন গেটেদি এনেকৈ আহি থাকিব লাগিব। 1 কিলোমিটাৰমান হ'ব চাগে ন ইয়াৰ পৰা? 1.5 কিলোমিটাৰ। 1.5 কিলোমিটাৰ। ৰাস্তাৰ দুই চাইডে ইমান ধুনীয়াকৈ গছবোৰ ৰুই থৈছে। আৰু এয়া প্ৰৱেশদ্বাৰ। In 400 meters, turn right. হাইৱেৰ পৰা 1.5 কিলোমিটাৰ হয়। এইটো দেখি আছো তাৰ কাষতে এটা ধুনীয়া ডাঙৰ ফিচাৰী আছে। ইয়াতে বন্ধ কৰি দিলে, আগতে বন্ধ কৰি দিলে। মাছ চাছ খুব ধুনীয়াকৈ আছিলে। আজি বহুত বছৰ মূৰত আহিছোঁ মই। অলপ দেখুৱাই থাকিম পৰিৱেশটো, ভিডিঅ'টো চাই থাকিব সকলোকে। এয়া এনেকৈ ওচৰতে দোকান পোহাৰ দিয়া আছে। চাকি বন্তি জ্বলাবলৈ হ'লে আপোনালোকে ঘৰৰ পৰা নানিলেও ইয়াতে কিনি ল'ব পাৰিব ধুনীয়াকৈ। গাড়ীখন হয়তো ইয়াতে ৰাখিব লাগিব। ভিতৰখিনি আপোনালোকক অকণমান দেখুৱাই থাকিম, আৰু কি কাৰণেনো আহিছোঁ সেয়াও আপোনালোকক জনাম। আৰু এয়া ভিতৰ ভাগ, গাড়ীখন আগলৈকে অকণমান নিব পাৰিব বুলি ক'লে। আহি পালোহি। আমি আচলতে আহিছোঁ, আমাৰ মানে কি হয়, আমি শৰণ লোৱা হোৱা নাই আজিলৈকে, গতিকে সত্ৰতে লওঁ বুলি আজি ৰাতিপুৱাই ওলাই আহিলোঁ ঘৰৰ পৰা। কলীয়াপানী আউনীআটী সত্ৰতে আজি শৰণ ভাগি লওঁ বুলি ভাবিছোঁ তেওঁ প্ৰভু ভগৱন্তৰ ওচৰত। আহি এতিয়া ইয়াতে মেধি এজনৰ লগত কথা পাতি লৈছোঁ, কি কি দৰকাৰ হ'ব, কি কি নালাগিব, গোটেইবিলাক ৰেডি হৈ আহিছোঁ। আহি গেটৰ ভাগ পাইছোঁহি, আপোনালোকক ভিডিঅ'খন দেখুৱাই থাকিম। আৰু এয়া সেই ভাগ, তেওঁৰ লগতে কথা পাতিছোঁ এখন। আৰু কোনোবাই যদি শৰণ ল'ম বুলি ভাবে তেতিয়া ৰাতিপুৱাই সত্ৰলৈ আহিব লাগিব। লগত চেলেং গামোচা লৈ আহিব লাগিব, লগতে চাকি বন্তি অনাৰ উপৰিও ভোজনী এটা লাগে, আৰু মাহ প্ৰসাদ অকণমান ল'ব লাগিব। আহি গেটখনৰ গেটখনৰ ওচৰতে মেধি পোৱা যায়, মেধিসকলে ধুনীয়াকৈ বুজাই দিব। তাৰে এজন মেধিক আপোনালোকে ধৰিব লাগিব, তেওঁৱে গোঁসাই ওচৰলৈ নি সকলোবিলাক কৰি দিব, ধুনীয়াকৈ বুজাই দিব, আৰু তেনেকৈ শৰণ ল'ব পাৰিব। ৰাতিপুৱা 9টা বজাত প্ৰথম শৰণটো দিয়ে। আৰু এয়া দেখিছেনে সত্ৰৰ চাৰিওফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ, আৰু বহুত ডাঙৰ এলেকা গোটেই সত্ৰখন জুৰি আছে। বহুত ভাল লাগে মনটো আহি ইয়ালৈ। আহি সোমাইছোঁহি। আনিছোঁ এয়া চাকি বন্তি জ্বলালোঁ, সেৱা কৰিলোঁ ভিতৰত। এতিয়া আমি শৰণৰ জেগালৈ গৈ আছোঁ। তাকে প্ৰভু ভগৱন্তৰ ওচৰত আজি শৰণাপন্ন হ'বলৈ আহিছোঁ। আপোনালোকেও ৰাইজে সকলোৱে আশীৰ্বাদ কৰিব। এয়া হৈছে নামঘৰ ভাগ, কৰিডৰ ভাগ, এনেকৈ গৈ আছোঁ। এয়া খুব ধুনীয়া পৰিৱেশ চাৰিওফালে।
কৃষ্ণ বৰষুণ দিছে আনিছোঁ আমাৰ আউনীআটী সত্ৰৰ প্ৰভু পীতাম্বৰ দেৱ গোস্বামী দেৱৰ ওচৰতে আমি শৰণভাগ ল'লোঁ আৰু শৰণ লোৱা হৈ গ'ল সেয়া ভিডিঅ' কৰিব পৰা নোৱাৰিলোঁ আৰু এতিয়া আমাৰ শৰণ লোৱা হৈ গ'ল এফালে বাক চাই দিয়া শৰণ ল'লোঁ এতিয়া ৰাজমেধে আমাক এফালে লৈ গৈছে ক'ত ক'ত যাব লাগে তেওঁৰ নিয়ম অনুসৰি গৈ আছোঁ আৰু তেওঁৰ নিৰ্দেশ মানি শৰণ লোৱাৰ পিছত এতিয়া আমি ডেকা গোঁসাই এজনো আছে তেওঁৰ ওচৰতো সেৱা এটি কৰিবলৈ গৈছোঁ মেধি আমাক লৈ গৈছে আৰু এওঁলোকক দেখিছে এওঁলোক হৈছে জাজিৰ পৰা আহিছে ওচৰৰে হয় তেওঁলোকৰ লগতে আমি হৰিভকত পাতিলোঁ গামোচা সলনা সলনি কৰিলোঁ আৰু এয়া ফাইনেলি শৰণ চৰণ লৈ ওলাই আহিছোঁ এতিয়া আমাৰ শেষ হ'লগৈ আৰু কাম আৰু এই শৰণ লোৱাৰ পিছত ফটো একপি তুলি ৰাখিলোঁ লগতে আমাৰ নতুন আতৈ বা হৰিভকত তেওঁলোকৰ লগতো একপি ফটো ধৰি ৰাখিলোঁ ভাল লাগিল আৰু এয়া আতৈৰ লগত গামোচা সলনি কৰা পৰ্ব সেয়াও অকণমান ধৰি ৰাখিলোঁ ভিডিঅ' হিচাপে এটা কি গোল্ডেন ফিছ নে কি বহুত ডাঙৰ হ'লগৈ দিদা দিদা আহিব আহিব এয়া খাইছে দিদা এইফালেও দি দিয়া বেলেগ চবফালে দি দিয়া চবফালে দিয়াচোন পেকেটটো নেপেলাবা আকৌ তাত পলিথিন সেয়া খাইছে ওপৰলৈকে খাইছে কাছ হয় কাছ সেয়া দেখিলোঁ কাছ হয় জানো ইমান ডিঙিটো দীঘল নেকি হয় 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 কাছ বহুত ডাঙৰ ডাঙৰ হয় ডাঙৰ বৰ কাছ ডাঙৰ কাছ বহুত ডাঙৰ বহুত ডাঙৰ কামুৰি দিয়ে কাছ আঙুলি ছিঙি দিব আঙুলি ছিঙি দিব আঙুলি ছিঙি দিব ডাঙৰ আছে ডাঙৰ মোহন মাতিছে ইয়াৰ নাম মোহন আঙুলি ছিঙি দিব মোহন এইহে মোহন চাগে ভাল লাগিছে মোহন এটাই হ'ল নেকি শেষ হৈ গ'ল বিস্কুট এটাই হ'ল হ'ব হ'ব এইটো মোহন মোহন আৰু এয়া সত্ৰৰ পৰা আমি শৰণ লোৱাৰ পিছত আহিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ বুলি এপাক অকণমান যোৰহাটৰ ফাললৈ আহিব লাগে শৰণ লোৱাৰ পিছতো আহিব পাৰিব বুলি তেওঁলোকে ক'লে ৰাজমেধিক সুধি মেলি আহিলোঁ ভাবিলোঁ ইয়াতো এখন চাকি জ্বলাই যাওঁ বহু বছৰ যিহেতুকে অহা নাই এয়া হৈছে ঢেকীয়াখোৱা নামঘৰৰ পথ তোৰণভাগ আপোনালোকেও আহিব পাৰিব ধুনীয়াকৈ হাইৱেৰ পৰা কিমানখিনি হ'ব জানো গৈ থাকোঁ 2
কিলোমিটাৰমান হ'ব চাগে, পাহৰিলোঁ। আজি বহু বছৰ মূৰত আহিছোঁ। আৰু এয়া আহি ঢেকীয়াখোৱা নামঘৰ পালোহি। চাৰিওফালে দুয়ো কাষে এনেকৈ দোকান আছে ধুনীয়াকৈ। পুতলাৰ দোকান, কিতাপৰ দোকান, ষ্টেচনাৰী, মণিহাৰী, বিভিন্ন ধৰণৰ দোকান। আৰু এয়াই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰ নামঘৰ। পবিত্ৰ ভাদ মাহত ইয়ালৈ বহুতো মানুহ আহে, বহু দূৰ দূৰণিৰ পৰা আহে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। আৰু আমিও চাকি বন্তি জ্বলাই ল'লোঁ। এয়া চাওকচোন কিমান চাকি বন্তি জ্বলোৱা হৈছে, বহুতো মানুহ আহে। আৰু গোটেই ভাদ মাহটোত মানুহ আহিয়ে থাকে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে বুলি মই যিহেতুকে কৈছোঁৱেই। আৰু আপোনালোকেও যদি আজিলৈকে অহা নাই এই নামঘৰ ভাগিলৈ, আহি চাকি বন্তি এগছ জ্বলাই যাবহি, মনটো বহুতেই ভাল লাগিব। চাওকচোন কিমান চাকি বন্তি জ্বলোৱা হৈছে। এনেকৈ চাকি জ্বলোৱা এখন ঘৰে বনাই দিছে বাহিৰৰ ছাইডত। আৰু নামঘৰত এটা কথা দেখি অকণমান মনত দুখো লাগিল। আমাৰ যিহেতুকে অসমীয়াৰ নামঘৰেই জানো একমাত্ৰ ধৰ্মীয় অনুষ্ঠান নহয়, গতিকে এই পবিত্ৰ ধৰ্ম অনুষ্ঠানলৈ যাওঁতে যদি আমি নিজৰ সাজপাৰযোৰ ভালকৈ নাযাওঁ কেনেকৈ হ'ব। ইয়াতে দেখিবলৈ পালোঁ বহুকেইজনে লং পেণ্ট পিন্ধিয়ে নামঘৰৰ প্ৰাংগণত প্ৰৱেশ কৰিছে, চাকি বন্তিও জ্বলাইছে। আপোনালোকে হয়তো মোৰ ভিডিঅ'ত দেখিবলৈ পাইছেই। এই বিষয়ত আপোনালোকে কি ভাবে, আপোনালোকৰ বহুমূলীয়া মন্তব্য মই পাম বুলি আশা কৰিলোঁ। প্ৰসাদ দি আছে, প্ৰসাদ লৈছোঁ। ইয়াত মাছকেইটা দেখা নাই দেখোন, সেইফালে কিবা খাব দিলে আহিব। অঁ সেই আহি ওলাইছে। এইফালে বান্দৰৰ কাজিয়া। নামঘৰৰ পৰা ওলালোঁ আমি যাবলৈ বুলি। এইফালে দেখিছেনে বান্দৰ এটা ইমান ধুনীয়াকৈ খাই আছে, প্ৰসাদ খাই আছে। এই